এই মুহূৰ্তত দিব ওলাইছে এটা ব্ৰেকিং নিউজ। ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাতিল হ'ব পাৰে এইচএছ আৰু এইচএছএলচি পৰীক্ষা। কোভিড পৰিস্থিতি বেয়া হ'লে লোৱা হ'ব এই সিদ্ধান্ত। ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ কৈছোঁ, কোভিড ৰোগীৰ সংখ্যাই 1000 হ'লে স্কুল কলেজ বন্ধ কৰি দিয়া হ'ব। বিমানত অহা যাত্ৰী 7 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। পৰিস্থিতি জটিল হ'লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰা হ'ব। গুৱাহাটীত 60লৈ বৃদ্ধি কৰা হ'ব কোভিড স্কেনিং চেণ্টাৰ। ডিৰেনপাৰা মেটাৰনিটি চিকিৎসালয় কোভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ'ব। টেংকাৰৰ পৰা লিক অক্সিজেন, 20 জনে হেৰুৱালে প্ৰাণ। মহাৰাষ্ট্ৰৰ নাছিকৰ এখন হাস্পাতালত 20 জনকৈ লোকে হেৰুৱালে প্ৰাণ। লোককেইজনৰ মৃত্যুৰ কাৰণ অক্সিজেন। হয়, এখন অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ পৰা অক্সিজেন লিক হোৱাৰ পাছতেই মৃত্যু হয় লোককেইজনৰ। এই ঘটনা সংঘটিত হোৱাৰ ফলত অক্সিজেন ছাপ্লাই ব্যৱস্থা প্ৰায় আধা ঘণ্টাৰ বাবে বন্ধ হৈ পৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে জাকিৰ হুছেইন হাস্পাতালৰ সমীপত। 80 জনৰ ভিতৰত 31 জন লোক অক্সিজেন দিয়াৰ প্ৰয়োজন আছিল, সেয়েহে তেওঁলোকক অন্য হাস্পাতাললৈ স্থানান্তৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, টেংকাৰৰ ভালভত ফাট থকাৰ বাবে নাছিকত ইমান বেছি পৰিমাণৰ অক্সিজেন নিৰ্গত হয়। আনহাতে চিফ মেডিকেল অফিচাৰগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়, অক্সিজেন নিৰ্গত হোৱাৰ ফলত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক 5 লাখ টকাকৈ দিয়া হ'ব। লগতে এই ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় এক তদন্তৰ নিৰ্দেশো দিয়া হ'ব। আৰু এটা ব্ৰেকিং নিউজ, কোভিডত আক্ৰান্ত হৈ দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডক্টৰ এ.কে. ৱালিয়াৰৰ মৃত্যু। জ্যেষ্ঠ কংগ্ৰেছ নেতা ডক্টৰ এ.কে. ৱালিয়াৰ মৃত্যু। কোভিড আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছ নেতাগৰাকীৰ। দিল্লীৰ এপ'লো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৱালিয়া। ডক্টৰ এ.কে. ৱালিয়া আছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰী। দেশত কোভিডৰ দ্বিতীয় ঢৌৱে এক বিভীষিকাৰ সৃষ্টি কৰিছে।